তো আমি আছোঁ এতিয়া বৰ্তমান গুৱাহাটীত। মোৰ লগৰ সঞ্জিত, আমি এতিয়া এই গাড়ী লৈ যাম এতিয়া যেন শিলিগুৰি, তাৰপিছত যাম আমি ছিকিম। আমি এতিয়া মইনাঘাটৰ ওচৰত আছোঁ, তো এতিয়া আমি দুইটা যাম। লেটছ গো, ব'লা। য'ত য'ত যি পাম আমি সকলো দেখাই যাম। সঞ্জিতে গাড়ী চলাব, মই আগ চিটত বহি লৈছোঁ আৰামছে। মাজে মাজে চলাম আৰু অট'মেটিক গাড়ী ন, দুইজন মিলি ভালকৈ নাজানো, মই শিকিব লাগিব। স্কৰ্পিঅ' অট'মেটিক এনে কৈছে নাই, ইমানকৈ নাজানো মই। সঞ্জীৱ আজি শিকিব লাগিব। নাই দাদা জানে, কিন্তু সকলোৱে হ'ব দিয়ক, মিলি গৈ থাকিম আৰু এটা দূৰণীবতীয়া ৰাস্তা, ভাল লাগিব। সকলোৱে আগতে গৈছা ন? গৈছোঁ চবকে দেখা যাম। তো আমি আছোঁ এতিয়া বৰ্তমান গুৱাহাটীত। মোৰ লগৰ সঞ্জিত, আমি এতিয়া এই গাড়ী লৈ যাম এতিয়া যেন শিলিগুৰি, তাৰপিছত যাম ছিকিম। আমি এতিয়া মইনাঘাটৰ ওচৰত আছোঁ, তো এতিয়া আমি দুইটা যাম। লেটছ গো, ব'লা। য'ত য'ত যি পাম আমি সকলো দেখাই যাম। সঞ্জিতে গাড়ী চলাব, মই আগ চিটত বহি লৈছোঁ আৰামছে। মাজে মাজে চলাম আৰু অট'মেটিক গাড়ী ন, দুইজন মিলি ভালকৈ নাজানো, মই শিকিব লাগিব। স্কৰ্পিঅ' অট'মেটিক এনে কৈছে নাই, ইমানকৈ নাজানো মই। সঞ্জীৱ আজি শিকিব লাগিব। নাই দাদা জানে, কিন্তু সকলোৱে হ'ব দিয়ক, মিলি গৈ থাকিম আৰু এটা দূৰণীবতীয়া ৰাস্তা, ভাল লাগিব। সকলোৱে আগতে গৈছা ন? গৈছোঁ চবকে দেখা যাম। আচ্ছা, এইখন স্কৰ্পিঅ' মডেল ন, এন মডেল। আচ্ছা, ইয়াৰ তোমাৰ কেনেকৈ চলে? ইয়াতে আপোনাৰ চব অটো হয়, আপোনাৰ অট'মেটিক গিয়াৰ, আৰু ইয়াৰ মোডটো চলাই ভালো লাগে দেই। হয়, ইয়াৰ মোড কেইটা আছে? ইয়াতে আপোনাৰ ডিভাইচ 6টালৈকে আছে, প্লাছ মানে কৰি গ'লে হ'ল। প্লাছ নাই ন? প্লাছ নাই। ব্ৰেক আৰু এক্সেলেটৰ। ব্ৰেক আৰু এক্সেলেটৰ, আৰু প্লাছ আপোনাৰ এতিয়া আজি ডিভাইচত আছে। এতিয়া অটো ল'ব, এতিয়া এই মানে খালি ইয়াত ডিছপ্লে নকয়, কাৰণ এই CB নহয়, অটো ল'ব। এইটো গিয়াৰ পিছত এইটো মানে 6টা গিয়াৰলৈকে ই লয় মানে। আচ্ছা, চাবলৈ গ'লে স্মুথলি চলাবলৈ। আচ্ছা, তুমি এতিয়া ইয়াত যে আছে, এইটো তোমাৰ MD আৰু কি আছে, PRN, এইকেইটা কি হয়? এইটো পাৰ্কিং মোড হয়। গাড়ীখন যেতিয়া আমি ৰাখোঁ ন, এইটো আপোনাৰ পাৰ্কিং মোড। আৰু ৰিভাইচ ব্ৰেক গিয়াৰ বুলি কয় আমাৰ, যিটো মানে এনটো আছে নিউট্ৰেল, আপুনি চবেই জানে আৰু সকলোৱে জানে। তাৰপিছত এই মোড MD বুলি লেখা আছে। MDটো আমাৰ পাৱাৰ মোড, মানে যিটো আগলৈ যায়, আগলৈ যাওঁতে এই প্লাছ হৈ যায়, আৰু এটা মাইনাছ যে আছে ল' মোড, সেই দুটাই। এটা মানে MD-ত ৰাখি তুমি এক্সেলেটৰ দবাই গ'লে হৈ গ'ল, হৈ যায়। আৰু বাকী একো দৰকাৰ নাই। নালাগে মানে এই অট'মেটিক নালাগে। মানে হাত ভৰি বিষটো কম হয়, কাম নাই আৰু বাহুটো কাম নাই। আচ্ছা, বাকী খুব ধুনীয়াকৈ গৈ থাকে, গাড়ীখন চলায়ো স্মুথ লাগে।
এইবিলাক আমাৰ লাগেজ গাড়ীত আৰু বেলেগ মানুহ নাই আমি দুটাৰ স্পীড কিমানলৈকে উঠে মই পৰীক্ষা কৰি চোৱা নাই কিন্তু 140 টো উঠে দেই 140 লৈকে চাইছো মই 220 আছে না 220 আছে 220 হলে তো চবে মনিব নহব মানে 140 লৈকে বাইদেউ আছিলে মোলত হা বাইদেউ মোক কৈছে যে শনিবাৰে চোৱা বোলে মানে গোলাপ গৈ আছিলো তেতিয়া হা ও ঠিক আছে চাও ফৰলেণ্ডত আমি তো আগত পাম চাগে হ্যাঁ আগত তো আমি ভাল ৰাস্তা পাম পাম নিশ্চয় নিশ্চয় দেখাবলৈ চেষ্টা কৰিম আৰু আচ্ছা আচ্ছা খালি এইটো ক'ব নোৱাৰো কিমানটো হয় সত্যতা হ'ব পাৰে বেছিকে উঠাব নোৱাৰি ন ভয় লাগে নাই নাই এইটোতো অভাৰ ৰিস্ক হ'ব নাই নাই এইটো দৰকাৰো নাই ন হয় কিন্তু গাড়ীখন নৰ্মেল স্পীডত থাকিলে 120ত গম নাপায় বহুত কমফৰ্ট গাড়ী হয় বহুত কমফৰ্ট মানে এইটো মানে যেটো বনাইছে না ফৰচুনাৰ হেৰিয়াত বনাইছে হা হা লেভেলত বনাইছে আচ্ছা kana দাম কিমান হ'ব 27 প্লাস হ'ব 27 প্লাস টপ মডেল হয় এইটো হয় ইয়াতকে ওপৰত নাই আৰু ইয়াতকে ওপৰত নাই এ সানৰুফ আছে না আমি সৰুসজা আছে পাই গলো নেকি পাই গলো পাৰ হলো সৰুসজা বৰাগাঁও আমি এরকম মানে যিমান পাৰো ইমান যাম মানে কেই ঘন্টা লাগিব সিলিগুৰি পোৱালে লাগিব আপোনাৰ 12টো কথাই নাই ৰখিব লাগিব ন হ্যাঁ 3টা 4টা জায়গা ৰখিব লাগিব হয় জালুকবাৰী পাই গ'লো না জালুকবাৰী